সোমোৱা সময়ত যদি টাইট অনুভৱ হয় মই এনেকে মেলি মেলিয়ে ভিডিঅ' বনাও নে এনেকে জপাই জপাই ভিডিঅ' বনাও নে হেল্ল' গাইজ নমস্কাৰ আকৌ আহিছোঁ কেইটামান সভ্য সমাজৰ অসভ্য বোৱাৰী লৈ কিনে তো ভিডিঅ'টো চোৱাৰ আগতে চাউণ্ডটো অলপ ভলিউমটো কম কৰি ল'বা কিয়নো যদি ওচৰত মানুহ থাকে তুমিয়ে আকৌ গালি খাবা ঠিক আছে ভিডিঅ'কেইটা আমি আৰম্ভ কৰোঁ মই এনেকে মেলি মেলিয়ে ভিডিঅ' বনাও নে এনেকে জপাই জপাই ভিডিঅ' বনাও নে সেইটো মোৰহে কথা তহঁতৰ কি হ'ল আৰু সেই যে বেয়াকে যে কমেণ্ট দি থাক সেইকেইটাক কৈছো দেই তহঁতৰ গুটি কাটি দুটা এনেকে চিলাই ডিঙিত ওলমাই দিম হয়তো মেলি মেলি ভিডিঅ' বনাই নে জপাই পিনি ভিডিঅ' বনাই নে নেংকাৰ ভিডিঅ' বনাই এইটো নিজৰ পাৰ্চনেল কোন ৰেণ্ডাৰকেইটাই আহি এনেকে কমেণ্ট কৰে বাৰু এই গেলা বস্তুবিলাকত পচা বস্তুবিলাকত কমেণ্ট কৰে মেলাই জপাই এনেকৈ ভিডিঅ' বনালে ভিউজ নাপাওঁ বেছি নেংটা হৈ ভিডিঅ' বনালে ভিউজটো অলপ বেছি পাই যায় টাকাহে লাগে হয় নাই টাকাহে লাগে খবৰ দুপৰীয়া জনাইছো সকলোকে আচ্ছা কি পিছে আপোনালোকে ভাত বনালে নে মই বনোৱা নাই এতিয়া বনাম মানে এয়া অমিতা দি আছে অমিতা কাটিম এতিয়া অমিতা দেখিছেনে এয়া বটি লৈছোঁ অমিতা দেখিলে নে অমিতা কাটিছে মাছৰ লগত খাব समझ रहे हो ना পিছে মাছৰ দাম অমিতাৰ দাম ইয়াৰ পৰাই উলিয়াই বুজিছেনে নে বুজা নাই বটি লৈছোঁ অমিতা এইফালে মাছ আছে আজি অমিতাৰে মাছ খাম বুলি ভাবিছোঁ সেয়ে ये सब क्या देखना पड़ रहा है কাটি আছোঁ এয়া কাটিম আৰু এটা কাটিলোঁ এইটো বেছি পুৰাদন আমাৰ গছৰে মানে অমিতা এইকেইটা কাটি চাওঁ বাৰু আজি অমিতা খাম আৰু মাছেৰে আৰু ধুনীয়াকৈ আপোনালোকে কি বনালে এয়া সৰু সৰু মাছ অমিতা খাৰ এনেকৈ বনাওঁ যিহে দেখিছোঁ দিনকাল যেনেকৈ পৰিছে আৰু কেইদিনমান একেবাৰে উলিয়াই পিনি ভিডিঅ' বনাব যিবিলাকে দেখিব যিবিলাকে চাব সেইসকলৰহে বদনাম হ'ব সেইসকলৰহে দুখ হ'ব बात तो सही है ভিডিঅ' বনাইছোঁ একো নাই বাৰু কিন্তু এইবিলাক কি আকৌ উলিয়াই জুলিয়াই একদম কাটি চাওঁ বাৰু আজি অমিতা খাম আৰু মাছেৰে আৰু ধুনীয়াকৈ কলিৰ যুগ মাক্কা ইণ্ডিয়া টাকা লাগে অকল টাকা ঘৈণীয়েকে অমিতা কাটিছে গিৰিয়েকে ভিডিঅ' কৰিছে ভিডিঅ'টো কৰিছোঁ একো নাই ভালকে এডিট চেডিট কৰি দে এইবিলাক বস্তু পাহাৰ পৰ্বত একেবাৰে দাং খাই আহিছে ওপৰলৈ খবৰে নাই ইয়াৰ পৰা যদি অমিতা চমিতা মাছৰ দামটো যদি ওলাই যায় বুদ্ধি টেকনিক দেখিছোঁ না সিহঁতৰ দেখিবলৈ সভ্য সমাজৰ বোৱাৰী बात तो सही है কাম কিন্তু অভদ্ৰামী বাইদেউ কাপোৰ পিন্ধিছে যদি ভালকৈ পিন্ধিব নিপিন্ধিলে একেবাৰে উলিয়াই বনাব কাৰণ এই কেইটকামান ভিউজৰ আশাত টাকাৰ অভাৱত এইবিলাক ভাল নেদেখি মানে বুজিলে ये बड़ी अच्छी बात कही आप টাকা আজি আছে কালি নাই টাকাৰ কাৰণে নিজৰ সন্মানটো শেষ নকৰিব বৰবাদ নকৰিব यही नहीं अभी और सुनिए টাকা আজি নাপালেও কালি পাব সন্মান আজি যিটো সন্মান হেৰুৱাব কালি সেইটো সন্মান ঘূৰাই নাপায় আৰু কিছুমানে ক'ব এতিয়া যে আমাৰ চকু বেয়া আমাৰ চকু বেয়া নহয় সিহঁতৰ যদি দেখাবলৈ বেয়া লগা নাই
তেতিয়াহ'লে আমাৰ চকু কেনেকৈ বেয়া হ'ব? সৰু মাছ অমিতা খাৰ এনেকৈ বনাওঁ। বাইদেউ আপোনাৰ ভিডিঅ' কোৱালিটি ভাল হোৱা নাই। কাৰণ আপুনি এই পাহাৰ পৰ্বতবিলাক আধাটো উলিয়াই পিনি দেখুৱাইছে যে সেইটো কাৰণে ভিডিঅ' কোৱালিটিটো ভাল হোৱা নাই। ভাল কাপোৰ কানি পিন্ধি পিনি ভিডিঅ' বনাব, ভিউজটো আৰু টকাটো অলপ কম পাব, কিন্তু সন্মান পাব। तू समझा? हाँ। আপুনি ভিউজ দি টকা দি পিনি সন্মান ল'ব নোৱাৰিব, বুজিলে? সেইখিনিয়ে ক'লোঁ আৰু। সোমোৱা সময়ত যদি টাইট অনুভৱ হয় अच्छा বা বিষায় তেতিয়াহ'লে অকণমান তেল নহ'লে চাবোন সানি ল'বা। ठीक है মানি লৈছোঁ চাবোন তেল লগাব লাগিব, কিন্তু মই ক'ৰবাত গৈছোঁ বোলে জংঘলত, তাত কামটো চলাবলৈতো মই থ্ৰু দি হ'লেওতো কামটো চলাব লাগিব ইমাৰ্জেঞ্চি সময়ত। হয় নাই বাৰু? কথাটো হয় নাই বাৰু? তাততো কামটো চলাব লাগিব, কামটোতো এৰি দিলে নহ'ব। ইমাৰ্জেঞ্চি টাইমত আপুনি ক'ত তেল চাবোন বিচাৰি থাকিব? থ্ৰু দি হ'লেওতো কামটো চলাব লাগিব। তেতিয়া আপোনালোকে বেয়াটো নাভাবিব, মই আঙঠিৰ কথা কৈ আছোঁ। बड़ा हरामी हो बेटा। আঙঠি সোমাওঁতে যদি দুখ পায়, যদি বিষায়, যদি থ্ৰু দি হ'লেও তাৰ কামটো কৰিব লাগিব। ঠাণ্ডা দিনৰ বিয়া উফ। মানুহে কাপোৰ পিন্ধে ঘৰৰ ভিতৰত, দৰ্জা চৰ্জা বন্ধ কৰি কাপোৰ পিন্ধে, बात तो सही है বা ক'ৰবাত বেলেগ ছাইডত গৈ পিনি কাপোৰ পিন্ধে যাতে কোনেও নেদেখে। ইহঁতি ঠাণ্ডা দিনৰ বিয়া উফ। বিয়াখন খাব যাব ওলাইছিলোঁ, ওলাই পেলাই ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। আৰু ঠাণ্ডা দিনকেইটাত সঁচাকৈ বিয়া খায়ো ভাল লাগে, বিয়া পাতিও ভাল লাগে। साले को बम से उड़ा दूंगा एक बार हाथ में आ जाए तो। টাকাৰ কাৰণে কাপোৰ পিন্ধি দেখুৱাই হ'লেও মানে টাকা লাগে আৰু। ঠাণ্ডা দিনৰ বিয়া উফ। বিয়াখন খাব যাব ওলাইছিলোঁ, ওলাই বিয়া খাব যাবি যা, কাপোৰ চাপোৰ পিন্ধি যা, আকৌ কাপোৰ পিন্ধিছে অন কেমেৰাত। কাপোৰ পিন্ধিব লাগে দৰ্জা মাৰি, আৰু কাপোৰ পিন্ধিছে কেমেৰা অন কৰি। মাকা ইণ্ডিয়া ক'ৰ পাই এনেকুৱা কনফিডেঞ্চ বিলাক হা, ভিউজৰ নামত। ইহঁতক অকল ৰ'ষ্টাৰে গালি নিদিয়ে, বহুতো ৰ'ষ্টাৰে গালি দিয়ে ইহঁতক। আনকি মহিলা এজনীও গালি দিছে, ৰোষ্ট কৰিছে। আৰু কিমান মহিলা আছে ৰোষ্ট কৰে বা, কিন্তু চাই লওক ইহঁতক কেনেকৈ গালি দিছে। এনেকৈ গালি দিয়াৰ পাছতো লাজ নাপায় ইহঁতে। তই যে ভিডিঅ' গিলাখানো প্ৰত্যেকটো ভিডিঅ'তে পুৰা ভাজ এটা দিয়া এনেকুৱাকে ভাজ দেখালে কাপোৰ এখন দাঙি থকা, কেনেকৈ নাইটো দেখাব পাৰোঁ, কেনেকৈ তোৰ এই মালকেইটা দেখাব পাৰোঁ, কেনেকৈ একদম তোৰ পেটটো দেখাব পাৰোঁ। পৃথিৱীত অকল তোৰে আছে নেকি নে? হা, গৰা মিস্ত্ৰী পুৰা একদম পিছফালে লগাই দি পুৰা চিধা কৰি দিম বেটিটোক মই, গম পালি নে তই? মেখেলা চাদৰ যোৰা পিন্ধি গ'লে মেখেলা চাদৰ যোৰাক যদি সন্মান দিবে নাজনা নহয়, লাংটা হৈ থাকিবি তই, গম পালি? চ' গাইজ, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু মোৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ পেজটো ফ'ল' কৰি থওক। যদি ইউটিউব চেনেলত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই লৈ যাব। পুনৰ পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।